বান্ধৱীসকল, আজি এটা নতুন ভিডিঅ' আৰম্ভ কৰিব গৈ আছোঁ। তো আমাৰ লগত আছে বৰ্তমান কলগেট, এইফালে আছে মিঠাতেল আৰু এইফালে আছে চৰিয়া। তেতিয়াহ'লে আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি এটা আনকমন ভিডিঅ' বনাব গৈ আছোঁ, তো গতিকে চাই থাকক। ডেঞ্জাৰ ভিডিঅ' আপোনালোকে ঘৰত ট্ৰাই নকৰিব, গতিকে চাই থাকক। গম পোৱা নাই চাগে আপোনালোকে, গতিকে আজি টপিকটো হ'ল আমি এতিয়া কি কৰিম, মিঠাতেলখিনি গৰম কৰিম, তাত কলগেট দি পেলাই চাম কি হয়, তাৰপিছত আকৌ তাত পানী ঢালি দিম আৰু কি হয় চাম। গতিকে ঘৰটো দেখিছেই চাগে কেনে তেলত পানী পৰিলে যেনেকৈ চৰচৰাই পৰা অলপ বাৰ চইচ টাইপৰ হৈ যায়, আমি সেইমতে কৰিব বিচাৰিছোঁ, অলপ বেলেগতকৈ বেলেগ আৰু। গতিকে চাই থাকক আৰু ঘৰত ট্ৰাই কেতিয়াও নকৰিব। লগৰটোৱে কৈছে কেনেকুৱা ভিডিঅ'বোৰ হ'ব। তো আজি কলগেট আছে, তেল আছে, তো সেইখিনি কি কৰিম দেখাম, আৰু ঘৰত যাতে কোনেও ট্ৰাই নকৰে, বহুত ডেঞ্জাৰাছ। এয়া আমাৰ কেৰাহী বহি গৈছে, কেৰাহী নহয় বাৰু চৰিয়া, তাতে হেৰি কৰিম আৰু তেল আৰু কলগেট এয়া তেল দি দিছোঁ আৰু এইটো নতুন কলগেট পূৰা উলিয়াই লৈছোঁ, দাঁত ঘহা নাই বাৰু তে খাব পাৰে। উতলি গৈছে, ইয়াত এতিয়া দিম কলগেট, আৰু কলগেটটো ইয়াতে উতলা তেলতে দি দিম, গতিকে চাই থাকিব। তেল পূৰা উতলি আছে, তো এয়া ভিডিঅ'টো চাই থাকক কেনেকুৱা লাগে। এয়া আমাৰ গোটেইকেইটা আছোঁ ইয়াতে, আৰু এয়া তেল গৰম হৈ আছে। তো এয়া তেল গৰম হৈ গ'ল, আমাৰ মাজত কলগেটটো দেখাইছিলোঁ আপোনালোকক। বন্ধুসকল, এয়া কলগেট এতিয়া দি দিম, ইয়াত কি হয় দেখা যাব। ইয়াত দেখিছে কেনেকুৱা হৈছে কলগেটৰ বৰ্তমান। কলগেট তেলত গৰম তেলত কলগেট দিলে কি হয়, ঘৰত ট্ৰাই নকৰিব। আৰু এয়া কলগেটখিনি দিয়া হৈ গ'ল, দেখিছে কেনেকৈ জ্বলি আছে, এইখিনি চাওক এতিয়াও জ্বলি আছে বৰ্তমান। কলগেট শেষ, কালাৰটো দেখিব পাৰিছে, চাওক কেনেকুৱাকৈ জ্বলি গৈছে। তো গৰম তেলত কলগেট দিলে কি হয় তো দেখিছেই, গম পাইছে। গতিকে ঘৰত কেতিয়াও ট্ৰাই নকৰিব, জাষ্ট আমি আপোনালোকক দেখাবলৈ কাৰণে ট্ৰাই কৰিছিলোঁ। ইয়াত দেখিব পাইছে এতিয়াও জুই জ্বলিয়ে আছে। হয়, তেলটো উতলি গৈছে বৰ্তমান।
এয়া বৰ্তমান কলগেট কি মিঠাতেল কি হৈ গ'ল চাওক। গতিকে এটা কলগেট 200 গ্ৰামৰ মিঠাতেল কি হৈ গ'ল চাওক। জ্বলি শেষ, মিঠাতেলৰ নাম নিচান নাই। আপোনালোকে দেখিলেই কি হ'ল, চাব পাৰে লাষ্টত পানী ঢালি দিবলগীয়া অৱস্থা হৈ গ'লগৈ। ওচৰত মানুহ থাকিব নোৱাৰি পানী পুনি ঢালি দিলোঁ। যদি ভিডিঅ'টো ভাল পালে চাব, লাইক কৰিব, ভিডিঅ'টো শ্বেয়াৰো কৰি দিব। ভিডিঅ'টো ভাল লাগিলে ছাবস্ক্ৰাইব কৰি দিব আৰু ওচৰতে থকা বেল আইকনটো দবাই দিব। জয় আই অসম। জয় আই অসম। আৰু কোনো ট্ৰাই নকৰিব। ছাবস্ক্ৰাইব কৰিব। লাইক কৰিব, লাইক।